সুপ্ৰভাত বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া আমাৰ বেলি ফুল। এইফালে মই ৰাতিপুৱা চোতাল সাৰি আছোঁ। ৰাতিপুৱা শুই উঠি পোনপ্ৰথমে চোতালখন মই সাৰি লওঁ। জানেনে, এইডাল যে লৈছোঁ, এইডাল আচলতে বাহনি নহয়, এইডাল আমাৰ ইয়াত ঝাৰু গছ বুলি কয়। যিহেতু বহুত পোৱা যায়, মানে হাবিফালে গ'লেই হ'ল আৰু সকলোৱে মুঠা মুঠা বান্ধি লৈ আহে। সাৰি খুব ভাল লাগে জানেনে। আৰু আমাৰ এইফালে মাটিখিনি বালিয়া মাটি, যিহেতু আমি নদীৰ কিনাৰত বসবাস কৰোঁ, সেইবাবে আমাৰ মাটিটো বালিয়া মাটি। চাৰিও চুক মাৰি ধুনীয়াকৈ সাৰি লৈছোঁ। টাউনৰ মানুহে সাধাৰণতে সদায় ৰাতিপুৱা উঠি মৰ্ণিং ৱাক কৰিবলৈ যায়, কিন্তু আমি এনেকৈ মৰ্ণিং ৱাক কৰোঁ। ইমান ডাঙৰ চোতালখন সৰাৰ পিছত আৰু বেলেগকৈ মৰ্ণিং ৱাক কৰিবলৈ বা কেলৈ লাগিছে, সেইবাবে চোতালখন সাৰিলেই হৈ যায় আৰু মনটো ফূৰ্তি লাগে। যিমান কাম কৰোঁ সিমানেই মনবোৰ ভাল লাগে জানেনে। চাৰিও চুক মাৰি ধুনীয়াকৈ সাৰি লৈছোঁ। এনেকৈ সাৰি 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 মই একেবাৰে ৰাস্তালৈকৈ সাৰিম জানেনে। এইফালে ৰাস্তাৰ ফালেও সাৰিছোঁ, যিহেতু মানুহ অহা যোৱা কৰি থাকে, সেইবাবে ধুনীয়াকৈ সাৰি লৈছোঁ। ৰাতিপুৱা সময়খিনি বৰ লৰালৰি হয়, যিহেতু ল'ৰাটো স্কুল যাবলৈ হয়। কোনো মতে কামকেইটা কৰি ল'ৰাটো পঠিয়াই লওঁ, তাৰপিছত বাকীবোৰ কাম কৰোঁ। ঘৰ চফা কৰিবলৈ নহয়গৈয়ে, ল'ৰা স্কুল যোৱাৰ পিছতহে ঘৰ চফা কৰোঁ। এইফালে সাৰি ধুনীয়াকৈ নলাটোৰ ফালে পেলাই দিম জাবৰ। আমাৰ পৰিৱেশটো সম্পূৰ্ণ গাঁৱলীয়া, দেখিছেনে। এয়া মোৰ ল'ৰাটো স্কুল যাবলৈই হ'ল। সি আজিকালি নিজে নিজে সকলোবোৰ কৰি লয়, ময়ে শিকাইছোঁ তাক। সকলোবোৰ কাম নিজে কৰিলেহে হ'ব, কিয়নো আনে কৰি দিয়া কাম কেতিয়াও মানে মানুহ সফল হ'ব নোৱাৰে। নিজে নিজৰ কাম কৰিলেহে মানুহ আগবাঢ়ি যাব পাৰিব। মানুহজনে স্কুটিখন ষ্টাৰ্ট দি আছে, কিয়নো গোটেই ৰাতিটো ইঞ্জিনটো বহি যায়। সেইবাবে এয়া ল'ৰা স্কুল যাবলৈ